নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ লগৰবোৰৰ সৈতে দূৰভাঙত বনভোজ খাবলৈ বুলি। আপোনালোককো তাৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম। ফাইনেলি আমি আহি আমাৰ গন্তব্যস্থান পাই গ'লোহি। আহি পাই চবেই হাতে কামে লাগিয়ে গৈছে। এইফালে আমাৰ বৌ আজি আকৌ জমনিটো হ'ল কি শুনকচোন, চাহ বনাবলৈ চচ নিয়া নহ'লে, সেইবাবে ভাত বনাবলৈ নিয়া বৰ্ততে চাহৰ ব্যৱস্থাটো কৰা হ'ল। চবেই চাহ তাহ খাই কৰি আজৰি হৈ চব কামে কামে লাগি গ'ল। এইফালে আমাৰ যতীন দাই ভাতৰ বোটটো উঠাই দিছে, এইফালে আমাৰ মাংস বনাবলৈ আৰম্ভ কৰিয়ে দিলে। মাংস বনাই আছে আৰু এয়া আমাৰ বিস্কুট চুৰ দেই ৰাইজ। ফাইনেলি ৰাইজ আমাৰ খাবৰ হৈ গ'ল। খাই কৰি উঠি চবেই দুই এখন ফটো উঠিলে, ফূৰ্তি কৰিলে আৰু ঘৰলৈ বুলি ওলালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।